নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰৰ এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগত চাকৰি ওলাইছে, টোটেল পোষ্ট 699টা আছে। নেশ্যনেল হেল্থ মিছন আছাম CHO ৰিক্ৰুইটমেণ্ট 2023। তো আহকচোন আজি পোষ্ট কেইটাত কি কি কোৱালিফিকেশ্যন লাগিব, কি কি ক্ৰাইটেৰিয়া আছে, বয়সৰ সীমা, লাষ্ট ডেট, সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ যোগেদি আপোনালোকক আগবঢ়াওঁ। তো ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নেশ্যনেল হেল্থ মিছন আছাম, টোটেল পোষ্ট 699টা আছে। কমিউনিটি হেল্থ অফিচাৰ ভেকেঞ্চি। কেণ্ডিডেটসকল BSc নাৰ্ছিং আৰু পোষ্ট বেচিক BSc নাৰ্ছিং কোৱালিফিকেশ্যন লাগিব, মানে এইকেইটা পাছ কৰা হ'ব লাগিব। যিসকলে BSc নাৰ্ছিং পাছ কৰিছে তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে এলিজিবল হ'ব। তো পোষ্টটোৰ নাম হৈছে কমিউনিটি হেল্থ অফিচাৰ CHO। টোটেল পোষ্ট দিয়া হৈছে 699টা। দৰমহা হ'ব 25,000 টকা প্ৰতি মাহে। চাকৰিটোৰ বাবে অনলাইন আবেদন কৰিব লাগিব। লাষ্ট ডেট আবেদনৰ দিয়া হৈছে 31 জুলাই 2023 তাৰিখলৈকে। এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত দিয়া হৈছে। কেণ্ডিডেটসকল BSc নাৰ্ছিং নাইবা পোষ্ট বেচিক নাৰ্ছিং চাৰ্টিফিকেট থকা হ'ব লাগিব। যিসকলৰ এই চাৰ্টিফিকেটখন আছে তেওঁলোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এজ লিমিট ইয়াতে দিয়া হৈছে। কেণ্ডিডেটসকলৰ বয়স 35 বছৰতকৈ কম হ'ব লাগিব আৰু SC আৰু STৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশ্যনো দিয়া হৈছে। কেণ্ডিডেটসকলে ৰিজনেল বা লোকেল লেংগুৱেজত জানা হ'ব লাগিব। তেওঁলোকক যিসকলে লোকেল লেংগুৱেজটো জানে তেওঁলোকক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। আবেদন সম্পূৰ্ণৰূপে অনলাইন হ'ব। আপোনালোকে যদি আবেদন কৰিব বিচাৰে এইটো ৱেবছাইটত গৈ পেলাই আবেদন কৰিব পাৰিব। https://nhm.assam.gov.in এইটো ৱেবছাইটত গৈ পেলাই আবেদন কৰিব পাৰিব। এইটো ৱেবছাইটত গ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম পাব। ফৰ্মখন ফিল আপ কৰাৰ পাছত পাৰ্চনেল আৰু এডুকেশ্যন ডকুমেণ্টছবোৰ আপলোড দি দিব। তাৰপাছত আপোনালোকে নেক্সট কৰি ছাবমিট কৰি দিব। তাৰপাছত যিখন এপ্লিকেশ্যন ফৰ্ম তাৰে এটা প্ৰিণ্ট আউট কপি উলিয়াবলৈ নাপাহৰিব। ডকুমেণ্টছ কি কি লাগিব ইয়াত দিয়া হৈছে চাওকচোন। লাষ্ট কোৱালিফাইং এক্সামৰ মাৰ্কশ্বিটখন লাগিব। 2 নম্বৰত লাগিব ফাইনেল ডিগ্ৰী চাৰ্টিফিকেট। 3 নম্বৰত লাগিব ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ফ্ৰম আছাম নাৰ্ছিং কাউন্সিলৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব। 4 নম্বৰত লাগিব এজ প্ৰুফ চাৰ্টিফিকেট। 4 নম্বৰত দিয়া হৈছে কাষ্ট চাৰ্টিফিকেটৰ ডকুমেণ্টছখন লাগিব। 5 নম্বৰত দিয়া হৈছে নাৰ্ছিং কলেজৰ প্ৰিন্সিপালৰ পৰা লোৱা এখন চাৰ্টিফিকেট লাগিব। এপ্লাই আপোনালোকৰ 13 জুলাই মানে 13 জুলাই 2023ত আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকে এপ্লাই কৰিব পাৰিব 31 জুলাই 2023 তাৰিখলৈকে। বন্ধু বান্ধৱীসকল আশা কৰিছোঁ এই খবৰটোৰ বিষয়ে জানি আপোনালোকৰ ভাল লাগিছে, আপোনালোকে হেল্পফুল হৈছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই থাকোঁ। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।